দেচু বাপা নামটো ক হা তোমরা চলে দিও আউজে কথা নাই ওরা মই আইলু তোমাকে নিবা পারলু ও হরি ওরা এরাম শুনা শুনা সবা সদ কৰোণ নমস্কাৰ এই খকুৱা ভকতৰ কথা কৰিব প্ৰচাৰ ইমান গৰম আজি গেমো খেলা নাই ঘৰত থাকিলেতো গেমো খেলিব ফাদাৰ আৰু মাদাৰত ধৰি এতিয়া অলপ বহি খেলাহে যাওঁ ৰ তোৰ কাম বন নাই নেকি এনি টাইম গেম খেলি থাকা যি তোৰ পঢ়া পাতি লেখা নাই পঢ়ি পঢ়াপাক দেখা নাই পঢ়ি পঢ়ি কিমান ভাল ৰিজাল্ট কৰিলা সি তোক বাইফেৰে কৈ দি আছো মোৰ দিতে এনা জানে যা যা কবি যা এই বেৰা খান ইমান ৰিপেয়াৰিং কৰিমে এই সদায় এনে চাৰিটা এৰা দিব সদায় ভাঙি নষ্ট কৰিব লাগে বেৰা খান ইমান আৰু বেৰা খান দি দেখিব ইমান গৰম প্ৰতিভাতা ৰ'দ দিছে আজি কাম চাম কেনেকৈ কৰিম এই গৰমত তোৰ চলিটো খাখন চাখন নকৰা নেকি সদায় তাতে দেখা পাওঁ এনি টাইম গেম খেলি থাকে এটা কথা কৈ লাভ নাই সি গেছি আৰু ৰ'দ তলে তেনেহ'লে বাদ দি আৰু কিনো কম উমেছেই ফেৰ দাদাক মই পুতুলৰ দোকানত 20 টকা এটা দিব দিছিলো খাবা লাগিলে ফিৰি এই ধৌধা এটা কথা কি হ'ব তাৰ পিছত ঘৰতে পইচা যায় তই ক'ত পইচা পাবি যা কালি দিম যা মই বুঢ়া আছি ৰ তাৰ দেউতা সদায় লুকাই থাকে আজি কিবা এটা কৰিব লাগিল বুঢ়াক কিবা কৰি ইণ্ডাল দি আইডিয়া কৰি খেলবাই লাগিল সদায় দেউতাক লগাই থাকে নাই এতিয়া পুঠি থম পুঠি সিফালে লুকাই টানি দিমি পৰক যিটো আহিয়ে বনাই আহি পালে এনে টানি দিম পৰা ল'লে এনেকুৱা ডাৱৰিম না পঢ়লো দে মাইব কঁকালখান খালাক দে উমেশৰ দেউতাই সেই মৰাণ ন সেই দাউন চলিটো খালাক দে আজি বাপ্পা কঁকালখান কথা ভাঙি যোৱান পাছো বাপ্পা এই মৰাণ ন সগ্নেশৰ দাউন চলি খোৰ কি জন্ম দে যি চেছ কৰি দিব মানুহ চালা আজি মায়েক বাইপেকক খাই থৈ যাম ৰ উমেশ ক'ত আছে হলে আছো কি হলে দাদা দেখছে না আজি তোরা পাই মোক এটা আইটিয়া ফেলাই মেচছি গোটাই কঁকাল চকাল ভাঙি যোৱান পাইছো ক'ত কি কৰি থাকে তোৰা পৰা গুৰুত্ব নেদা নেকি অলপ গুৰুত্ব পাতি দিয়া কৰিবিচোন দাদা সদায় বুজাও কি কব চলিয়া ঘটক বুজাওতে মোৰ বিৰক্তি লাগিছে মাথা খাই দিছে মগি আমাৰে এওঁ নষ্ট হৈছে মৰম কৰি কিবা হওঁ মই বাজাৰ যাব নেবি ইমান ওলবা নেবি গুৰুত্ব দিবি নাই নুশুনে তইতো জানাই দাদা মইতো ৰাতিপুৱাই কামত ওলাই যাওঁ কি কৰে কি নকৰে এতিয়া মাকেহে জানে মই ক'বাত আছিলো কি বেয়া হ'ল দে এতিয়া মই যাওঁ দে তাক অলপ ভালকে ৰাখবি
কল্পনা এ ক'ত গেলা এ কল্পনা শুনছ না এ পানী গৈ পাইবাচোন আরে তা কিয় মাইদা ক'ত গেল এ মা বাসন দিবা গেছি যা যা এ মাথু দে কি হ'ল আগে ইমান এটা বাঢ়িছো মই বাৰীৰ পৰা শুনিছো এ আটা বাজা কথা কৈছা তুমি এতিয়া খগেনে নগেনে খাইকে ৰৈ গেল হা এটা বহাচোন বহা কথা আছে কি কৰিলা খা মাৰি কি কৰিলে কথা কৈছা তুমি হা ই মোৰ মাথা খাই দিছে মোৰ মাথা গৰম কৰি দিব ই যিমান খাইকে খাইকে যায় মোক ময়ে জানো তুমি গৰম কৰি কৰি কাটলা উঠিছ হা এটা কাম কৰিব লাগিব হা আপাৰ আখৰাখন চাব লাগিব এ বগা গণতাত চাব যাব লাগিব কালি যাম দে আমি দিওঁ মই কথাটো ভাবিয়ে আছিলো আমাৰ এতিয়া ইমান গতি আছে তে কালি যামেই বোলা ন দাদা হ'ব তাতে এ কল্পনা এ মই যাওঁ ৰবা তুমি যাব নালাগে দিয়া এইখিনি অলপ জেগা মই যাওঁ আপুনি এখন বক্সা পিন্ধি যাবা খুচি এইখিনি জেগা হ'ব যাব পাৰিম তাতে যাম সোনকালে আহিব দিয়া তাই আহো দা আহো দা মইতো পুতুলৰ তাতে পইচাই আহিলোঁ মেগীৰ জেগাতো খাইছিলোঁ আজি মনিবা কি কৰে মোক ওই দাদা মোর মেগি দি পেকাত কোনে খাইছিনো তোর বাইরে কোনে নাখাই তয়ে খাইছা বেলেগে কারা খানা মই জানো নহয় পুতুলৰ দোকানতো তই পইচা দিছ নেকি মই ফ্ৰী দিব লাগা আছি দেউতা মই সব কথা কৈ দিম কবি যা 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 কিবা বগা গণক বা আছে না নাই অ গণখুৰা ঘৰ আছ না ও আছো ৰবা ও কোনি ন ও বহাছো বহা মই যাইছো ৰবা ও বাবা তই কেবা আহিবি ও কি কাম আছিল কচোন বাপা এ কি কাম মানে এটা ডাঙৰ কামত আছো ৰব কিনো ইমান ডাঙৰ কামে বাপা আমাৰ ছোৱালীটো বৰ অভাতে হৈছে চাই দিবচোন অলপ ৰচোন ৰ বাপা মই যোগাৰখানি লওঁ ৰ দেচু বাপা নামটো ক এ নাম তাৰ থোৱাই নাই না আপা বুলি মাতো অ যিহেতু তাৰ নামে থনাই সময় আৰু জন্ম চনটো কলি হ'ব দেই এ তাৰ জন্মৰ সময় এ কাণ গধূলি 6:30 বজাত অ এতিয়া তাৰিখটো ক বাবা এ তাৰিখ এতিয়া লিখি আনছো ৰ'ব দে লেখক 2001 চনৰ জানুৱাৰী 13 তাৰিখ হা তন্দৰ চলিটো আহুজে পাতা নাই এ তাকে দুয়ে পাতা নহ'ল কি কৰিব পাৰিম নি গণখুৰা এই গণখুৰা কিবা উপায় আছে না নহ'লে চলিটো দিনক দিনে অজ্ঞাত হৈ গৈছে উপায় আছে ৰ নহয় নহয় যদি চলিটোৰ ভাল কৰিব খুজিছা হয় পুথি পঢ়িব লাগিব হয় নাম ধৰিব লাগিব তেতিয়াহে তোৰ চলিৰ ভাল হ'ব নহতিবা দিনক দিনে গাছত উঠা হৈ যাব চলি তাকেতো এতিয়া কি কৰা যায় দেখা যাব যাওঁ দিয়ক খুৰাক ন মই অ বাপা মাননিটো দি থৈ যা তই অলপমান হা মাননীয় দিব লাগিব অ লাগবতো তেতিয়াহে সেই একেবাৰে কামত দিব তোৰ অ হয় নেকি এ ৰ কিবা এটা আছে ৰ যাওঁ দিয়ক খুৰাক অ যা 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 তোৰ ভাল হ'ব যা সঁচা চালা ইমান দিন কুস্তি চালো আজিলৈকে এনেকুৱা কুস্তি দেখা নাছিলো চলি ডাঙৰ হৈ কিবা হ'ল এতিয়াক লাগি আহুজা পাতা নাই তাৰ ইছ প্ৰভু চালা ধনাকে কি দিয়া দিলাকে তোৰ এতিয়া হাতত নাই পইচা মাথা গৰম কৰি দিব চালা কি কৰা যাব আপুনি এতিয়া আহিলো ৰবা ও দেউতা কত গেছলি মোক লাগি চকলা আনছে না দেউতা এ খাবিৰা চকলেট এই গণকেইটা মোৰ মস্ত টেনচন নমাই দিলে মাথা হয় পইচা পাতি নাই চালা কি কৰা যায় কি ক'লা ভাই ইমান ডাঙৰ যে টেনচন এ যা চকলা দোকানলৈ মই যাওঁ যা শুনছ না গণকে ক'লা আমাৰ বোলে আপোনাৰ বুজিয়ে পাতা নাই বোলে অ তোৰ পাতা নাই আপুনি ৰন পিছত পাতিম বুলি কৈ চলি ডাঙৰে হৈ গ'ল তাকেতো এতিয়াতো পাতিবই লাগিব হয় পুথি পঢ়িব দিছে নহয় নাম ধৰিব দিছে তেনেহ'লে নামকে ধৰো দা হে নহয় 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 আপোনাৰ নাম মাতিব খুজিছ হয় নাই পকেটত পইচা তুমি নাম মাতিব খুজিছ তে কি কৰিম বুলি ভাবছে আপুনি এই দক্ষিণ চুবুৰীৰ খুনচা ভকতকে মাতো দা তাকে আমি মাতি পেলাই কদ্যা পুথি কৰি দিওঁ কম খৰচতে হ'ব গম পাইছ না কিবা যে আপুনি কৰিব খুজিছে দিয়ক যি ভালে সেইটোকে কৰক
আজি গধূলি ঘুঞ্চা ভহঁতক কৈ থৈ আহিম ৰ'বা কালি একেলগে কামটো কৰিয়ে দিম দিয়ক দে হ'ব দিয়ক ওরা মই আইলু তোমরা তো নিবা পারলি ও লারবে নরা না তোমরা যে টাইম টেবুলে নাই লারবে নরা ঘৰত আছ না নাই মই আহি পালো কিন্তু দেউৰী আছি না নাই যোগাৰ পাতি বা হৈছি না নাই মই আগে আহি পালো অ' বাপ আছি আহক আহক বহক বহক মনা খান ধৰিছো মই মন্ত্ৰী বহক 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 আজি হেবা ভাতে খাই অহা নাই পানীহে খাইছো কেহে বাপ ভাত খাবি কিয় খোৱা নাই আমাৰ লাৰবে নৰা আজি পেটটো খালী কৰি লৈ আহিছো আহো যে না আচ্ছা খাবি ৰ খুৱাম ৰ'ব অলপ গিলা আহাকে তোমাৰতো মাত বল নাই কি গোট পৰা অটো নিচিনা হৈ থাকিলে নাই ৰ'ব ভাত নাপায় একো নাই একো হ'ব নাই আৰম্ভ কৰিব পৰা হৈছে বাৰু হা হৈছে 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 বলক বলক বহক বহক বাবা সেৱা ল'ব পৰা হৈছে নাই কে সকামতে কল্পনা আহা আহা তো ল আহা কৃষ্ণ হৰি ও রা কৃষ্ণ দে উঠা উঠা বাকি দে ও দাদা আছি বহক বহক আৰম্ভ কৰো আৰম্ভ কৰো দিয়ক না ৰাতি হৈছে না বহুত হেৰি কৰো দে আজি খকুৱা ভকতৰ ভাল লাগব কিন্তু এই কলি যুগৰ কথা বহুত আছে ইয়াতে ভাল লাগব না সেইটো কৰো দে না তাৰে কৃষ্ণ অ হৰি অ ৰাম শুনা শুনা সবা সদ কৰণ নমস্কাৰ এই খকুৱা ভকতৰ কথা কৰিব প্ৰচাৰ হে ৰাম অ আঠিয়া কল ডাঙৰ ডাঙৰ মনিয়া কল সৰু সেইকাৰণে আমি হবে পুথি পঢ়িব নোৱাৰো বুজি পাইছে তে কি কৈছি না আঠিয়া কল কলি যুগত যিমান ফল আছে তাতকে মানে অধিক তাৰমানে শ্ৰেষ্ঠ ফল বুলি কৈছে আৰু কলৰ বহুত শক্তি আপেল আঙ্গুৰৰ কিবা শক্তি আছে জানো সেইকাৰণে কলি যুগত কলকে শ্ৰেষ্ঠ ফল বুলি কৈছে কলৰ বাদে কোনো শ্ৰেষ্ঠ ফল নাই এৰাম বুন্দিয়া এক টপলা দিলে অলপ অলপ পাৰো গলা এটা দিলে আৰু অলপ পানান জতাবা পাৰো বুজি পাইছি না বুন্দিয়া ভুজা খালি আমি শক্তি এটা পাওঁ সেইকাৰণে বুন্দিয়া গল্লাৰ কথাই কৈছি পিঠা গিলাৰ কি আৰু শক্তি আছে বুন্দিয়া ভুজাৰে বহুত শক্তি বাপ বুজি পাইছি দাদা আছে বহক 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 আহিল আৰম্ভ কৰো না ৰাম আজিকালি চৰকাৰক কিনো কবি ভাই ধনী বিলাকে ঘৰ পাই দুখীয়াৰ পিনে নাই বুজি পাইছি না বনাই বাপ শুনছি না মুনিৰা মাতৰ এনাৰ ঘনেশ্যামৰ ঘৰ আছিল চেয়াৰমেন গিটাই পইচা সুমিয়াই নেদিলাক মই পৰহি শুনছো কথা তাকেইতো ধনী বিলাকে হে পাব দুখীয়া আৰু ক'ত পাব টকা দিব পাৰিলিহে আজিকালি চৰকাৰে লেট্ৰিন দিছে ভাই মানুহ সোমালে বাল্টিটো
সোমোৱাৰ কোনো উপায় নাই অ' বা বুজি পাইছি নে নাই নিব কি চৰকাৰৰ ইমান ভাল লাগছি সৰু লেট্ৰিন নিদি কি কৰিব ইমান মানুহ ক'ত কিমান বস্তু দিব বাপৰে বা চৰকাৰৰ দেওতে নহয় একেবাৰে। ভালে লাগছি হদ দিছে সূতা কম্বল দিছি এফালে অৰুণোদয় নানা ধৰণৰ বস্তু চৰকাৰৰ কি থাকিব হয়নে নহয় এই সৰু লেট্ৰিন নিদি কিমান দিব হে ৰাম আজিকালি বোৱাৰীৰ একো কাম কাজ নাই মোবাইলটো হাতত পাৰে ৰিলছ বনাই যায় মোবাইলটো তোমাৰ হাতত পালে কাম কাজ নহ'লে আজিকালি বোৱাৰী সকলক কিনো কবি ভাই ডেকা ল'ৰা প্ৰেমত পৰি চলি পলি এৰি গুচি যায় এইগিলা কথা আৰু কলি যুগত চলব না কাক কোনে কি কথা কব না যাবই আৰু মই বাৰু বিয়া কৰিলো মই যদি খুৱাবাই নোৱাৰো মোবাইলটো টিপি টিপি কাম বন কৰিবই নোৱাৰো তিৰি গুচি নাযায় কি কৰিব এই সকলোৰে আৰু কাকো কৈ কোনো লাভ নাই হয় না হয়নে বা হয় আজিকালি এইবিলাকে চলি আছে আধ্যায় কৰিব হ'ল কি কৰো শেষ কৰো নে কি গৰমো লাগছি আৰু ৰাতি হ'ল বহুত ঠিক আছে বাপ ৰাখক হ'ব দিয়ক বাপৰা আছা হৈছি না বোলো অ কি দেউতা চোন চা মাইৰে কৈছোন চা হৈছি নেকি আৰা মাছা আছিনা দেউতা সানবাজি অলপ সোমাই ৰ বাপ শেষ কৰো না ভালকে তো কাকালৈকে তাকে এই গাড়ীটো কৰো শেষ কৰো ৰাতি হ'ল আৰু না কৃষ্ণৰ কিংকৰে ভকতে ভনে পলা হৰি হৰি সমস্ত কৃষ্ণ হৰি শেষ কৰিলো আৰু না এই কথাটো না এইখিনি যিখিনি লিখছি নহয় কম ডাঙৰ হেৰি নহব সত্য যুগতে লেখা এতিয়া কলি যুগত এই কথাখিনি চাওঁ কেনেকে স্পষ্ট কৰি খুলিছি না পুৰা মিলি গৈছে এই কলি যুগত লেখক নুশুনি চাওঁ ৰচোন চাওঁ লেখক বা উৎপল দাস বা কম মাথাৰ মানুহ নহয় না সেই অনুযায়ী না আমিতো এতিয়া ক্ষুদ্ৰ জীৱ আমি একোৱেই নাজানো বা ভাই নানা কিমান মাথা কি খাই জন্ম দিছি না নিমখীয়া বিস্কুট ঘৰতো সেই ভাতো খাই নাহিলো চালা আজি দিনতো নিমখীয়া বিস্কুট দে এই ভাই মই এনেকুৱাই একদম চিকটা মানুহ তাকেতো নিমখীয়া বিস্কুট এই খা প্ৰিয় নাখায় তাকেইতো আহে গোটেই পৰিয়ালটো সেৱা নলায় এতিয়া মোৰ ৰাতি হৈছে ইফালে আৰু তিনিৰো লাৰবা নৰা ইয়াৰ পৰা যায় আৰু ভাত বনাব লাগিব 10টাই বাজিল অলপমান দি আছে মোবাইল অলপ আছিলে অলপমান বাপৰি কৃষ্ণ হৰি ৰাম হৰি ৰাম নিমখীয়া বিস্কুটৰ দটকা দাম কিলো দিম আশীৰ্বাদ খাম বুলি আহিছিলো মাংস ভাত হৈছে অসুবিধা নহ'ব আজি খোৱা লোৱা হে উমেশ হে কল্পনা হে সতী পুত্ৰ জীয়ৰী ভকতক কৰিবা এনেহে শুশ্ৰূষা
তেতিয়াহে পাই যাবা সান্তনা কৃষ্ণ হৰি অ ৰাম দে উঠা 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 কি কৰাই বলক বলক উঠা কৃষ্ণ অ মেচ যাওঁ দে আৰু মইতো ভাত বনাবই লাগিব ৰাতিও হয় যাওঁ তে যাক 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 বেয়া নাপো ডোগৰা খাম বুলি আছিলো তাকেইতো ইফালে উমেশ ইমান চিপৰা চাচোন ভাত ৰান্ধিব লাগিব তিৰি হ'লে লাৰিব নোৱাৰা চাচোন মই ঘৰত আকৌ নাখাওকে আহিছিলো এটাত খাম বুলি চিপৰা বুলি গম পাইছো দিব বুলি ভাবছো সেইকাৰণে আহিলো এতিয়া নেদিলে কি কৰিম ঘৰতে বলক আৰু ঘৰতে খাব লাগিব বহুত চিপৰা তাকেইতো বলক বলক নমস্কাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয়া